ধৰ্মীয় আস্থা বিশ্বাস আৰু সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন দেখুৱাই দৰং জিলাৰ চিপাঝাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক মা মনসা পূজা। চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত গৰুখুটি অঞ্চলৰ ২ নম্বৰ ৰাজাপুখুৰী গাঁও আৰু সমগ্ৰ গৰুখুটিবাসীৰ ৰাইজৰ সহযোগত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই পূজাৰ। শ শ ভক্তৰ সমাগমেৰে এতিয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। অনাদি অনন্ত কালৰ পৰা এক সুকীয়া বিশেষত্ব বহন কৰি আহিছে দৰঙৰ এই প্ৰাচীন মনসা পূজাথলীখনে। কেৱল ধৰ্মীয় ৰীতি নীতিয়েই নহয়, বৰঞ্চ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অঞ্চলটোক একতাৰ দোলেৰে বান্ধি ৰাখিছে এই পূজাই। এইবাৰো তাৰ ব্যতিক্ৰম নহল। ২ নম্বৰ ৰাজাপুখুৰী গাঁও আৰু গৰুখুটি অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আয়োজন কৰা এই ৪দিনীয়া উৎসৱত ভাগ ল'বলৈ ধাৱমান হৈছে শ শ ভক্তপ্ৰাণ ৰাইজ। আস্থা আৰু বিশ্বাসৰ অন্যতম কেন্দ্ৰস্থলস্বৰূপ এই পূজাথলীখনৰ বিশেষত্বক সজীৱ কৰি ৰাখিবলৈ এইবেলি নিৰ্মাণ কৰা হৈছে এটি আটকধুনীয়া মন্দিৰ। সম্পূৰ্ণ ৰাজহুৱা দান-বৰঙণিৰে নিৰ্মাণ কৰা এই নৱনিৰ্মিত মন্দিৰটোৰ ভিতৰভাগ বিভিন্ন দেৱ দেৱীৰ দৃষ্টিনন্দন প্ৰতিমূৰ্তিৰ সমাহাৰেৰে পৰিপূৰ্ণ কৰি তোলা হৈছে, যিয়ে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে বাবে। উল্লেখযোগ্য যে ৪ দিনজোৰা এই কাৰ্যসূচীত পুৱাৰে পৰা নিশালৈকে কেৱল ভক্তি আৰু আধ্যাত্মিকতাৰ জোৱাৰ উঠিছে। ভক্তপ্ৰাণ ৰাইজৰ হৰিধ্বনি উৰুলি আৰু মা মনসাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ চিপাঝাৰ। সম্প্ৰীতিৰ এই এনাজৰীডাল যুগ যুগলৈ অক্ষুণ্ণ থাকক, তাকেই এতিয়া কামনা কৰিছে দৰঙৰ সৰ্বস্তৰে। দৰং জিলা নহয়, গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি এই মনসা মন্দিৰত সমাগত হয়। ৪দিনীয়াকৈ আমাৰ মানসী পূজা হয়। আজি ভদ্ৰক অহাকালি সমাপ্ত হ'ব। গোটেই ৰাতিটো ওজা উঠি থাকিব, ২ যোৰা ওজা, লগতে আমাৰ ৪জন পুৰোহিত অহৰহ পূজাস্থলীত পূজা কৰি আছে। আমি গোটেই ৰাইজ নথৈ আনন্দিত এই পূজাখন কৰি পেলাই বহুত ভাল পাওঁ আমি। আৰু আমাৰ আজো ককাৰ দিনৰ পৰা এই পূজাখন চলি আহিছে। ঠিক তেনেকৈ আমি এতিয়া সমিলমিলভাৱে ধুনীয়াকৈ আমি পূজাখন চলাই লৈ যাই আছোঁ। বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহৰ সমাগম হৈছে। বৃক্ষৰোপণ হয়, আমাৰ পানী তোলা হয়, গোটেই গাঁৱৰ তিৰোতা চলিলে পানী তুলিব যায়। ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত আমাৰ এটা নদী আছে, নদীত পানীখিনি তুলি আহে। তাৰপিছত আমাৰ কছাৰী পূজা হয়, আমাৰ দেওধনী নৃত্য ইয়াতে আৰম্ভ হয়। আজি আমাৰ সন্ধিয়া দেওধনী নৃত্য আছে। ইয়াত বহুত দূৰৰ পৰা দেওধনী তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। ইয়াত সন্ধিয়া 7টা বজাত আমাৰ দেওধনী নৃত্য হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে। গোটেই কাৰ্যসূচীটো ক'ব যেতিয়া অলপমান দীঘলীয়া হ'ব। গতিকে মুঠৰ ওপৰত আমাৰ এই মন্দিৰটো বহুত ঐতিহ্যপূৰ্ণ আৰু মনোকামনাপূৰ্ণ হয়। মা মনসা মন্দিৰ বিভিন্ন দৰং জিলাৰ ভিতৰত এয়ে প্ৰথম ইয়াতে মনসা পূজা হয়। আমাৰ এইটো মন্দিৰ আমাৰ বহু যুগৰ মন্দিৰ। আমি কেতিয়াও ক'ব নোৱাৰোঁ যে স্থাপন কেতিয়া হৈছিলে। আৰু ইয়াতে এতিয়া বৰ্তমান আমাৰ বহু অঞ্চলৰ পৰা দূৰৰ দূৰণিৰ পৰা মানুহ আহে। তেওঁলোকে মনৰ কামনা লৈ আহে। তেওঁলোকে ইয়াতে মা মনসাৰ ওচৰত ভাবি যায় আৰু সেই হিচাপে তেওঁলোকে উপকৃত হৈছে। আমি এইটো গম পাইছোঁ যে মাৰ ওচৰত যদি সেৱাভাগ লয়, তেতিয়াহ'লে তেওঁ নিশ্চয় আশা কৰা বাঞ্ছা কৰা যিটো ফল সেইটো লগে লগে পায়।